হাই গাইজ, কি খবৰ আপোনালোকৰ? আই হোপ আপোনালোকৰ খবৰ ভালে আছে আৰু ময়ো মস্ত আছোঁ। বহুত দিন হৈ গ'ল ভিডিঅ' বনাব পৰা নাই আৰু মনটো এইকাৰণে বহুত বেয়া লাগি আছে। এনেই চেনেলটো পৰি আছে, ভিডিঅ' একো দিব পৰা নাই। সেইকাৰণে আজি মন গৈছে ভিডিঅ' এটা বনাই দিওঁ আৰু জ্বৰ হৈ আছে অলপ, নেজানো কিয়। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো ইয়াৰ পৰা কণ্টিনিউ কৰোঁ। গাইজ, ই হয় আমাৰ পৰচি, জিম কৰি আহিছে এতিয়া। ঐ কি হ'ল, এক্সাম আছে নেকি? নহয় তেনেহ'লে তেনে স্কুলত গৈছোঁ পঢ়িবলৈ। আচ্ছা, ঠিক আছে, বাই। বাই বাই। চ' গাইজ, মই এটা কথা গম পালোঁ যে ব্লগিঙৰ কাৰণে ট্ৰেভেলিঙৰ বহুত বেছি দৰকাৰ আছে। সেইকাৰণে আজিৰ পৰা মই য'তে ট্ৰেভেলিং কৰিবলৈ যাম ব্লগ এটা বনাবলৈ ট্ৰাই কৰিম। ষ্টেণ্ড এটা দেখাই দে। চাবি পৰিবি। Kotiar, Here, Samurjit, Samarjit, subscribe subscribe. now. No, Now. now. Okay, অকলে subscribe কৰি দিয়া। অকলে subscribe কৰি দিয়া। অকলে Subscribe কৰি দিয়া। জোৰছে কলক। Subscribe কৰি দিয়া। Subscribe কৰি দিয়া। Subscribe কৰি দিয়া। আকৌ যোৱা। Subscribe কৰি দিয়া। Subscribe কৰি দিয়া আকৌ। Subscribe কৰি দিয়া। ঠিক হ'ব, যা। স্কুল নাযাওঁ নেকি আজি? আজি নাযাওঁ। ঠিক আছে হ'ব। চ' গাইজ, ইয়াকো মোৰ লগত লৈ লৈছোঁ। আৰু গাইজ, এইখন স্কুলতে মই পঢ়িছিলোঁ ক্লাছ 4লৈকে। আৰু এইখন হৈছে শিৱ মন্দিৰ, আগতে দেখিছিলে চাগে। আৰু গাইজ, মাইক এটা অৰ্ডাৰ দিছিলোঁ, আজি আহি যাব। আৰু ভিডিঅ' যেতিয়া অপেনিং কৰিছিলোঁ, যোনটো মাইক আপোনালোকে দেখা পাইছিলে সেইটো মডেল আছিলে বয়া BY-M1। সেইটো মোৰ নাছিলে, লগৰ এটাৰ আছিলে। কিন্তু আজি মোৰ মাইকটো আহি যাব, এইটো ভিডিঅ'তে আনবক্সিং কৰিম, চাই ল'ব আপোনালোকে। গাইজ, আহি পালোঁ বুঢ়ীদিহিং নদীৰ ওচৰত। আৰু গাইজ, পানী অলপ কমিলে চাগে, কালি যেতিয়া আহিছিলোঁ পানীটো অলপ বেছি আছিলে। আৰু প্ৰাকৃতিক সৌন্দৰ্যটো চোৱা গাইজ, কিমান ধুনীয়া লাগিছে। আৰু গাইজ, ভিডিঅ'টো কণ্টিনিউ কৰাৰ আগত এটা চিনেমেটিক্স চাই লোৱা। চ' গাইজ, ফাইনেলি মোৰ মাইক আহি গ'ল। আৰু এতিয়া টাইম হৈ আছে ৰাতি 9:20। আমাৰ ইয়াত দিন ৰাতি মতলব নাই, কাম চলি থাকে। এতিয়া আহিলে পাৰ্চেলটো। তেনেহ'লে বলক এতিয়া আনবক্সিং কৰোঁ। গাইজ, এইটোৱে হৈছে মোৰ মাইক আৰু ইয়াৰ মডেলটো হৈছে মাউনো AU400। চ' গাইজ, বক্সটো খোলাৰ লগে লগে পাউচ এটা পাব, কেৰি বেগ হয়। আৰু ইয়াত লিখা থাকিব ব্ৰেণ্ডৰ নাম। আৰু বক্সটোৰ ভিতৰত দুখন কাৰ্ড পাব। ইয়াত
মাইকটো কেনেকৈ ইউজ কৰিব লাগে ইয়াৰ ডিটেইলছ আছে। আৰু গাইজ এই কেৰি বেগৰ কোৱালিটিটো কিন্তু মোৰ বহুত ভাল লাগিলে। চ' গাইজ এইটো হৈছে আমাৰ মাইক, এইটো ছাইডত ৰাখি দিওঁ আৰু চাওঁ ভিতৰত কি আছে। এইটো হৈছে ক্লিপ আৰু এইটো ক্লিপ হয় আৰু এইটো হৈছে TRS কানেক্টাৰ, মানে DSLRতো ফিটিং কৰিব পাৰি। গাইজ এইটো হৈছে আমাৰ মাইক আৰু ইয়াৰ কোৱালিটি ঠিকে আছে এইটো প্ৰাইচত। আৰু ইয়াৰ তাৰটো হৈছে 1.5 মিটাৰ, 1.5 মিটাৰ নহয়, ইয়াৰ তাৰটো পুৰা 2 মিটাৰ আছে, ঠিকে আছে এনে। আৰু এইটো হৈছে 3.5 mm জেক আৰু এইটো হৈছে ক্লিপ আৰু এইটোতো গম পালে DSLRত ফিটিং কৰা যায়। আৰু গাইজ এই মাইকটোৰ ভইচ কোৱালিটি কেনেকুৱা নেক্সট ব্লগত আপোনালোকে গম পাই যাব। তো নেক্সট ব্লগত মই এইটো মাইক দিয়ে ব্লগটো বনাম, তেতিয়া আপোনালোকে চাই ল'ব। আৰু গাইজ ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব, আৰু যদি ভাল লগা নাই একো নহয়, নেক্সট ভিডিঅ' ভালকৈ বনাম।